वेलकाम बैक टू माय यूट्यूब चैनल। आशा करूँ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰো ভাল হয়। যেহেতু পবিত্ৰ শাওন মাহ চলি আছে, আজি দ্বিতীয়টো সোমবাৰ, সেইবাবে মই ৰেডি হৈছোঁ আৰু মই যেটো মন্দিৰত যাব বিচাৰিছোঁ সেই মন্দিৰটো মই আপোনালোকক আগতে মোৰ এটা ভিডিঅ'ত দেখাইছিলোঁ, কিন্তু সম্পূৰ্ণ কৰি দেখাব পৰা নাছিলোঁ মন্দিৰটো। সেইবাবে ভাবিলোঁ আজি আপোনালোকক মন্দিৰটো দেখাম আৰু ময়ো দৰ্শন কৰি লওঁ। তেতিয়াহ'লে বলক ভিডিঅ'টো বেছি দেৰি নকৰাকৈ আৰম্ভ কৰোঁ। এয়া বাহিৰত বৰষুণ দি আছে। ভণ্টি আৰু মই গেটত ৰখি আছোঁ। তাই অলপ আগতে আহি পালে, বৰমা আহি পোৱা নাই আৰু এতিয়া আমি মন্দিৰ গৈ আছোঁ। মন্দিৰ পাম আৰু এয়া মন্দিৰৰ গেটত সোমাইছোঁ। আপোনালোকক এবাৰ ভিডিঅ'টো ভালকৈ দেখাওঁ। মন্দিৰত সোমোৱাৰ আগত ভৰি হাত ধুই লৈছোঁ এবাৰ, লৈ এতিয়া সোমাব গৈছোঁ মন্দিৰত। কিন্তু বৰমায়ে ফুল ছিঙি আছে। ফুল যিহেতু আনিছোঁ তথাপিও দুটামান ছিঙিছে। সকলোতে ধূপ চাকি জ্বলোৱা হ'ল। এতিয়া শিৱ বাবাৰ ওচৰত ধূপ চাকি জ্বলাই গাখীৰ ঢালিলোঁ আৰু এয়া দেখিছে মাজৰখিনিত আপোনালোকক শৰাই চাকি দিয়া হৈছে, ধূপ চাকি দিয়া হৈছে। বাওঁফালে শিৱলিংগটো আছে, সোঁফালে গণেশ বাবাক ৰখা হৈছে আৰু মাজৰ স্থানখিনি খালী ৰখা হয়। দুৰ্গা পূজাৰ টাইমত দুৰ্গা মাক ৰখা হয়। আৰু এয়া ৰাধা কৃষ্ণ মন্দিৰত সোমাইছোঁ। ইয়াতে মই ভিতৰখন অলপ দেখাব চেষ্টা কৰিছোঁ আৰু এতিয়া বাহিৰখিনি অলপ দেখাই দিওঁ। চাৰিওফালে সেউজীয়া হয়, মাজতে মন্দিৰ দুটা আছে। খুব ধুনীয়া এটা পৰিৱেশ হয় আৰু খুব ধুনীয়াকৈ ইয়াতে পকীৰে মূৰ্তিবোৰ বনাই ৰখা হৈছে ভগৱানৰ। মন্দিৰটোৰ চাৰিওফালে মানে মূৰ্তিৰে এনেকৈ ৰাখিছে। খুবেই এটা সুন্দৰ পৰিৱেশ হয়, আপোনালোকে আহিব পাৰে ইয়াতে। এয়া তিনিবাৰ আমাৰ পৰিক্ৰমা সম্পূৰ্ণ হ'ল আৰু এইটো মন্দিৰতো আমি ধূপ চাকি জ্বলালোঁ। এতিয়া আৰু এটা মন্দিৰত যাম আৰু ইয়াতো ধূপ চাকি জ্বলাই গাখীৰ ঢালিলোঁ। খুব ধুনীয়া এটা পৰিৱেশ হয়, চাৰিওফালে সেউজীয়া। মই আগতেও কৈছোঁ চাৰিওফালে সেউজীয়া, মাজতে মন্দিৰকেইটা আছে আৰু ইয়াতে সকলোৱে ৰৈ আছে। এতিয়া প্ৰসাদ দিব। ফাইনেলি ঘৰ আহি পালোঁ। খুবেই গৰম লাগিছে আৰু এতিয়া বাজিছে 12:30 আৰু গৈ পাওঁতে যিহেতু আমাৰ দেৰি হৈছে, কাৰণ আমি ৰাতিপুৱা সোনকালে ওলাইছিলোঁ, ৰেডি হৈছিলোঁ, কিন্তু বৰষুণৰ কাৰণে আমি যাব পৰা নাছিলোঁ। সেয়েহে আমি 10টা বজাত গ'লোঁ আৰু যাওঁতেও মই ভালকৈ ভিডিঅ' কৰিব পৰা নাই, এইটো কাৰণতে বৰষুণ দি আছিলে। গৈ ধূপ চাকি জ্বলাই যিমানখিনি পাৰোঁ ভিতৰখন অলপ দেখাব চেষ্টা কৰিছোঁ আপোনালোকৰ লগত, যিহেতু বহুতেই মানুহ হৈছিলে মানে, সেইটো কাৰণতে যিমানখিনি পাৰোঁ দেখাইছোঁ। নেক্সট টাইম বাৰু কেতিয়াবা ভালকৈ দেখাম। আৰু মোৰ যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।